হাও তন্দে কাহি পালি হে ৰ মই নাতনিটোক মাতি দেও ৰ হাও তন্দে কেনে কৰা হে তন্দে এইগিলাখান কি প্লেন বনাইছে মোৰ ঘৰত বাচ্চা এইগিলা গুৱাহাটীৰ আপি হয় নাতনি গোটাকে চেণ্ডেল টেণ্ডেল চৰাবো তন্দক বাচ্চা টমটমে আহিবা কাৰণে লাজ কৰি আছিল সেইকাৰণে মই তাক বুজাই বুঢ়াই কাৰণে লৈ আহিছো বোলে লাজ কৰিব নালাগে যো গুৱাহাটীৰে আপি আৰু বেলেগ কথা একো নাই তাইক মাতি দি সোনকালে এটা কাম কৰ তন্দে ভিতৰক লাগি বহি কেনে চাহ কাপো খাবি কথাও পাতবি আহ ভেদেলিয়ে ওলাই আছো আলহী দুটামান আছে গেছো ৰ এটা বুঢ়া দালা বাপ্পা ইমান যে এটা ভাবিব পাৰে মানে কৈছো নহয় কি এটা শুনি দুটো তুমিয়ে নেকি গুৱাহাটীৰ ভণ্টিজনী তুমি আমাক চিনি নাপাবা দে আমি দাইদেহঁতৰ গাঁৱৰে সিটো চুপাতে থাকো দাইদেহ নকাই দে তই কিবা নাতনি কালি যে চোতালত যে তই বস্তুটো পাইছিলি বস্তুটো যে আমাক দেখাই ফুৰিছিলি যে চবকে সেই বস্তুটো বোলে এনাৰে আমাৰ নহয় সেইটো তাকে বিচাৰি কেনে আছি মই কতে মৰো আইটো কাম কাটলো কাটি কেনে দেখো মই ভৰি মোচাকা ক্লথ বনাবা খুজছো কি কৰা দাদিয়া কাছিলা হৈয়ে গেল কাটি কেনে এতিয়া নো কি বুলি কওঁ দেচোন এই দাইদেউ যি কেনকা আগতে কৈ দিছে পাৰে মুখৰ আগতে এই দেখো বেটি দেখো মনে থাকিলাকে কিবা ভাবছে মোৰ কথাই ভাবি আছে ৰগীজনী তেৰিকা মই ক'ত কি কৰো ক'ত পলা ক'ত মৰো কেনে লাগছি মোৰ কি হলে নাতনি তই মনে থাকিলি নাই ৰ এটা মই কিবা এটা কথা মন পৰি গৈছিল তাকে ভাবি আছিলো এই দেখো আছে কিবা মোৰ কিবা মাথা মানুহ দৰে কিবা কপচিয়ে নে কিবা হাগা লাগা মানুহৰ দৰে কিবা কি আছে কেনে দেখো কিবা থৰা কিবা মুৰ্গী চুৰ্গী গিলাখান যেনকে থাকে এইটো এনেকে আছে কি নাই ভণ্টি মানে হেনে বহুত মানে গাড়ীত আহিলো নে বহি একেলে থেৰি কিবা একেবাৰে তাপলে চাপলে গিলা বিচি সেইকাৰণে এনেকে আছো ৰবা এনেহে ঘৰৰ পৰা বেছি নোলাও নে মই ঘৰৰ ভিতৰতে সোমাই থাকো বাকী চলিগিলাৰ দৰে মই ধৌদ নহয় নে কিচ্ছিনাকে ঘৰৰ ভিতৰতে সোমাই থাকো এইগিলা জোতখান লাগা কাৰণে আৰু কিনো তুমি পাৰে এইগিলা মুৰ্গী বেমাৰ লাগা চাগা কথা কোৱা ইছৰাম এই বেটা এনে লাজ কৰি আছে এই পাহাৰে এইগিলা কি গিলা কৈ কেনে আৰু তাক লাজ দিবা ধৰছি পেটাকো আজি গোটেই একেবাৰে জাগাত দিছে কাঠে কুঠৰে বসছি তুমি দেখোন একো নামাতলা ভণ্টি সঁচাকে মোৰ একো হোৱা নাই মই কোৱা নাই গাড়ীত ইমান সময় বহি আছিলো এনেই তাপলেট মঙা চঙা নাই পাহাৰে খিনমিন চলি কোমৰা জালি আন চলি আৰু বহুত সময় গাড়ীত বহি কাৰণে আৰু তাতে টিকনি আলা ইমান জোৰে গাড়ী উৰে আনছে ঠেকছা সেইকাৰণে মোৰ গা চা বিষাই গেছি কি বুজবে আৰু নাই গিলাখান বেটা এনে একেবাৰে কোমৰা জালি আন চলি দাল তাই কথা নাছে গে তাৰ মোচান তাৰবাৰে টাপলেট বোলে মঙাহে নাই জাঙিয়া দেখা পালে গম পাই দিবে তাৰ টাপলেট মঙা আছে নাই একেবাৰে জীৱনত একেবাৰে ফাৰ্ষ্ট টাইম দেখছো এনে আন জাঙিয়া মই একেবাৰে টাপলে খান পৰ্ব ধান একেবাৰে টাপলে বাপ্পা কি হলে পাৰে নাতিনি এংকাৰ ৰখি থাকবো নে আনি কেনে নেদাকে তই ক'ত থৈছে সেইটো ভণ্টি দিয়া সোনকালে দিয়া আমাৰ আৰু এটা কাম আছে আমি যাবা লাগে মই কি কওঁ এতিয়া লোক মই দেখো বৰ লাজত পৰিবে আপা চলি জাঙিয়া কাটি কেনে ভৰি মোচাই বনোৱা বুলি কলি কি কৰো ৰ বাপেকে এন্দকো দিবা লাগব ৰ বুদ্ধিটো কৰি কেনে মই কি
মোৰ গাতটো দুখ দিবে নৰো ৰ মজা দি আছো ৰ ময়ো কি কথা কয় আতা তই মই আপা চলি যাইনে মই ৰাখি থম কোৰ পাৰে উলি দিবে লাগে মই ইগলা খান তোৰো যি আৰু কথা মই হলো টাউনৰ আপি মই ইগলা বস্তু দেখিলি গম পাও নে ফাৰ্ষ্ট টাইম মই ভাবছিলো তন্দুৰ কাবাৰ নেকি তন্দুৰ নহয় বুলি গম পালো তাতে যেনে এক গুন্ধা ভেকসা বাপ্পা ও একাৰে গুন্ধত তাপো তেলে দিছো যা ছয়নে খালত মই হিতু ইগলা ৰাখি মই কি কৰিম ইগলা খান ওই টিকনি আল্লা তোৰ হয় নে নেকি আৰু ৰং চাৱা কিমান অপমান সহ্য কৰিম আৰু মই হা তই যাবি নে মই আকলা গুচি যামগৈ যা যদি যাও মোৰ পিছে পিছে আৰু বাপা টমটম তইনো কি মেন মানে তোৰ খংটো হয় দে অলপমান ধৈৰ্য ধৰছ আপি চলি কিবা এটা কৰছি তই ইমান ধৈৰ্য কম হলি কেনেকে হ'ব দিচোন হয় নেকি তই খং নুঠা তই থাক আপি চলি মুখ চাই কাৰণে মই ইমান অপমান সহ্য কৰিব নোৱাৰো কালি আনা জানিয়া তোৰ পাৰে মোৰ বে ফেস্কা গুণ লাগে মই ইমান অপমান কেনেকে সহ্য কৰিম থাক তই থাক মই যাও তই আহি থাক খোজকাঢ়ি গাড়ী তা ইয়াকা গুচি গেলে বাপ্পা ও ই মোতাৰো ইমান খং নে বাপ্পা ও মোটো মই ইগলা কোৰ কি মানুহগিলা আহে ই বেয়ে পালাক নেকি মোক তাকে তোৰ মই চাহ একাপ খাবি বুলি সিহঁতক ভিতৰতো মাতি আনলো তোৰ নপাৰে এইগিলাখান কৰ কি এইগিলাখান কলি আৰু সি বেয়ে পালাক নেকি গুচি গেল নহয় ই জাঙেতো নাপালাক তই পেলাও দিলি বোলে মই আগতেও গম নাপাওঁ নাই দে তাৰ ইগলাখান বেয়া পাই ই সেকেন্ডৰ কাম মোৰ দ্বাৰা মই চুটকিত তাক ভাল কৰি দিম এক চুটকিত বাদ দিয়া ভন্টি তুমি ইগলাখান ধৰি ৰাখিবা বেয়া নাপাবা দে তাৰকে ময়ে তোমাৰ ওচৰত ক্ষমা খুজিছো দে ময়ে যাওঁ দে আৰু নহ'লে আৰু পাই ঠেং গাড়ী যাব লাগব সি আৰু গোটেই খঙত ধমাকত গাড়ী উৰাই লৈ গুচি যাব দে মই যাওঁ দে দে নাতনি যি কৰিলি ভালে কৰিলি দে সেন্দুৰ এনেও মনৰ ভাৱটো অলপমান বেলেগ আছিলে সেন্দা আহি কেনেও কিবা আজে বাজে কথাগিলা পাতি হৈছিলে দে ঠিকে আছে দে গুচি যাই ভালে আহিছি যা মোৰ কাৰণে একাপ চাহকে বনাই যা ভাই টমটম অলপমান লাহে নচলাকে বাপা আৰে খঙত ধমকত কেনেকে গাড়ী চুটা লৈ যাই আছা ক'ৰবাত হাৰা মুৰা ভাঙি মাৰবি তই অলপমান লাহে চলাইছো ঠাণ্ডা কৰছো মাথাটো অলপমান তই কি ঠাণ্ডা কৰিব লাগে কি ঠাণ্ডা কৰিব লাগে মই মাথা ঠাণ্ডা কৰিব লাগে কথা কবা আছে তোৰ ধৰি তো কেলা আজি মই ইমান একেবাৰে জ্বালা সহ্য কৰিব লগা আছে ইমান অপমান সহ্য কৰিব লগা আছে মই চালা সামান্য আপি এটাৰ পৰা ইমান কথা শুনবা লগা আছে তোৰ এই যে গেলো মই যাই কেনে চালা দেখা চালা চলি ইটাৰ আগত এনেকে নিজৰ বিষয়ে আপি চলি এটা ইটা এইগিলা কব কালি আনা যাইনে তো বোলে পাৰে মোৰ ভেস্কা বাচলছে কথা কবা আহে চালা তাই দেও দেনি তাইৰ বা কেনেকুৱা গোন্ধ গাৰ একেবাৰে যি কুয়া বচা বাছ মই নাকত একেবাৰে বাছত ধৰি মই থাকিব পৰা নাই একেবাৰে কিয় তাই আৰু মোক কুৱে আমি গাঁৱৰ মানুহ আমি চেণ্টেন নামাৰো তাই আৰু একেবাৰে চেণ্টেন মাৰি ওলাইছে বেটি টমটম তোৰো যে আৰু কথা কুয়া বচা বাচলছিল নেকি মই গোন্ধই নাপালো তোৰো যি কৰ কি গিলা কোৱা তয়ো মানে বৰ জমনি দে তোৰ লগতো আৰু বৰবাদ কৰি দিলে মাথাৰ আগতে খংডাল থাকে নাকৰ আগতে মই ভাবছিলো সি যদি নৰে মতি পতাবাক লাগি মই কাম ফেৰা কৰি দিম নাই তাত ধৰি মোৰ চবাখা পানীৰ লগত মিছ হৈ গেল ধেত তেৰিকা দে টমটম ইগলাখান খং কৰি লাভ নাই তো মোক খং নকৰবি মই তোক খং নকৰো তোৰো আশা এনে গেল মোৰো আশা এনে গেল বাপা ৰে তাতকে আমি বন্ধু হৈ থাকাই ভাল আৰু এতিয়া তই কি ভাবছে ইমান ধুনীয়াকে তোৰ বোলে কুৰমৈ দি থৈ যা 1 টকা 2 টকা খাচি আনছিলি এতিয়া তই কি ভাবছে আৰু কিচেন আনবা পাৰবি নে নৰা আৰু নেংকাই থাকবি আৰু নিপিন্ধাকে কি ভাবিম আৰু টিকনি আল্লা এই ইচ্ছাটা ললো আৰু এই ফাগুনৰ বতৰত তাৰমানে
নে কিনে কবাত যদি ৰদে বতাহে মেলি দে পিন চিন দি কেনে মানে মেলি দিব পিন চিন মাৰি ক্লিপ চিলিপ মাৰি কেনে নহলে নিজৰ মন পছন্দৰ বস্তুটো কাৰ ঘৰত নি পেলাই থৈ আহিব আপোনালোকে পাত্তাই নাপাব টমটম হবু যে বাপা ৰে ইমানতে যদি ভাল দেখবে নালগে আৰু দুখে লাগে নে কেলা ময়ে তোক লৈ গেলো যো আৰু ইমানতে যদি ভাল দেখবে নালগে ঘণ্টা বুঢ়ো মাতলাক মোক মাতি কেনে চাহ একাপ খুৱাম বুলি কলাক ভিতৰকো মাতি লৈ গেল তাৰপিছত দুনিয়াৰ অপমানে খুৱালাক চাহ খুৱাব ক'ত যো এতে বঢ়িয়া এখন ৰেষ্টুৰেণ্ট আছে যো আমি একাপ চাহকে খাই লওঁ যো দে ভাই টিকনিয়াল্লা কিবা অৰ্ডাৰ দি খাওঁ সোনকালে যাওঁ দিছো ৰ টমটম চাহ আনবে দিছো তই ইমান চিন্তা কৰি নাথাকিবি আৰু ৰাইজ বন্ধুসকল আপোনালোকে যোনে যোনে এই ভিডিঅ'টো চাই আছে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আমাক মৰম দিব আৰু কাষতে থকা ঘণ্টাটো টিপি কেনে অল কৰি দিব যাতে আমাৰ এনেকুৱা জমনি ভিডিঅ' গিলাখান আপোনালোকে সদায় চাই থাকিব পাৰে নতুন ভিডিঅ' গিলা অহাৰ লগে লগে আপোনালোকৰ তাত যায় বাই বাই